Hello everyone. আপোনালোক সকলোকে মোৰ আৰু এটা নতুন ব্লগলৈ স্বাগতম জনাইছো আৰু এতিয়া দুপৰীয়াই হ'ল দুপৰীয়াৰ পৰা ব্লগটো আৰম্ভ কৰিছো তো এতিয়া মই ভাত বনাবলৈ আহিছো ভাতকিটা হ'ল বাৰু তাৰ পিছত দালি বনাম আৰু দেউতাকে যেতিয়া সবজি নাখায় ক্যাপসিকাম বিলাহী আৰু পিয়াজ দি এখন ভাজি বনাম খোৱাৰ ভিতৰত একিটাই খায় আৰু আলু খায় তো তাৰ কাৰণে এনেকুৱা ভাজি এখন বনাই দিও আৰু মোৰ কাৰণে ভাবিছো জিকা আলুৰ পোস্ত বনাম ভাজিখন একদম সিম্পল হয় যিখিনি সবজি আপুনি কাটি ললে গুটেইখিনি একেলগে তেলত দিলে আৰু মছলাৰ বক্সত যিমান মছলা আছে অকন দি ভাজি ললে ভাজিখিনি হৈ যায়গে ৰুটিৰ লগত খাই বেছি ভাল লাগে এই ভাজিটো আৰু ফ্ৰিজত এটা বেঙেনা আছিল তো বেঙেনাটো বেয়া হৈ আছিল সেই কাৰণে ভাবিলো বেঙেনাটো ফ্ৰাই কৰি দিও বলক তেনেহলে জিকা আৰু আলুৰ পোস্ত বনাও সবজিটো একদম সিম্পল হয় কিন্তু খাবলৈ বহুত ভাল লাগে তো প্লিজ আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু মই কেৰাহীত সৰিয়হৰ তেল দিছো আৰু তেলতে কেইটামান কোলা জিৰা ফুটাই লৈছো তাৰ পিছত সৰু সৰু কৰি কাটি ৰাখা জিকা আৰু আলুখিনি একেলগে দি দিলো ইয়াতে নিমখ আৰু দুটা কেঁচা জলকীয়া দিছো আৰু একোৱে দিব নালাগে ইয়াতে মছলা তাৰ পিছত আৰু অলপ দেৰি ভাজি লৈছো যেতিয়ালৈকে আলু আৰু জিকাখিনি সিজি নাযায় তো অলপ দেৰি ভাজি নিমখ আৰু জলকীয়া দুটা দি অলপ দেৰি ঢাকি থৈ দিছো তাৰ পিছত অলপ দেৰি ঢাকি থোৱাৰ পিছত ইয়াৰ পৰা যেতিয়া পানী ওলাব অলপ আলু আৰু জিকাখিনি সিজি যাব তাৰ পিছত পোস্ত দিলেই হ'ল মই পোস্তখিনি পাতাতেই বাটিছো কাৰণ পোস্তখিনি বহুত মিহি কৰি পিচিব লাগিব মিক্সাৰত দিলে ইমান মিহি নহয় তো সেই কাৰণে মই পাতাতেই পিচি লৈছো বেছি দিব নালাগে অকনমান দিলেই হৈ যায় তো বলক তেনেহলে পোস্তখিনি পিচি লওঁ মোৰ পোস্ত বাটি হৈ গল পোস্তখিনি বহুত সৰু সৰু হয় আৰু পাতাত সোনকালে হৈ যায় সেই কাৰণে মই পাতাতেই বাটি লওঁ আৰু মিহিও হয় সেই কাৰণে আৰু এতিয়া সক পানী ওলাই পুৰা আলু সিজি গৈছে তো এতিয়া ইয়াতে পোস্তখিনি দি দিলেই হ'ল তাৰ পিছত পোস্তখিনি দিয়াৰ পিছত অকনমান দেৰি লৰাই ইয়াতে অকনমান জাস্ট চেনি দিব লাগে আৰু কেঁচা মিঠাতেল দিব লাগে কাৰণ পোস্ত আৰু সৰিয়হৰ কিবা তৰকাৰী বনালে লাষ্টত অকন কেঁচা মিঠাতেল দিলে ভাল লাগে পোস্ত আৰু সৰিয়হৰ গোন্ধটো ওলাই সেই কাৰণে আৰু চাক মই এতিয়া কেঁচা মিঠাতেল দি নলৰাও আৰু হেনেকেই গেছটো বন্ধ কৰি ঢাকনাখন দি ৰাখি থৈ দিম মোৰ জিকা আলুৰ পোস্ত হৈ গল আৰু এতিয়া বেঙেনা কেটুকুৰাও ফ্ৰাই কৰি ললো তাৰ পিছত এতিয়া দালিখিনি সম্বাৰ দিয়াৰ কাৰণে পিয়াজ কাটি লওঁ তাৰ পিছত দালিও হৈ যাব মোৰ আৰু এতিয়া কেইখনমান পাপৰ ফ্ৰাই কৰি লওঁ তাৰ পিছত মোৰ বনোৱা শেষ তাৰ পিছত লাষ্ট কাম আছে গেছ আৰু সেলফটো সাফা কৰা তো গেছ আৰু সেলফটো সাফা কৰি ললো তাৰ পিছত মোৰ কাম শেষ এতিয়া খালি ভাত খোৱাৰহে পালা আৰু তো বলক তেনেহলে আজিৰ থালখন ৰেডি কৰি লওঁ তো আজিৰ থালত আছে ভাত জিকা আলুৰ পোস্ত তাৰ পিছত আছে মসুৰ দাইল তাৰ পিছত ক্যাপসিকাম বিলাহী আৰু পিয়াজৰ সবজি তাৰ পিছত এক পিস নেমু কেইটুকুৰামান তিয়হ আৰু এটা কেঁচা জলকীয়া তাৰ পিছত পাপৰ আৰু এটা বস্তু দিব পাহৰিলোৱে আপোনালোকে কমেন্ট কৰকচোন মই কি দিব পাহৰিলো ভাত খাই অলপ দেৰি ৰেষ্ট কৰি তিনিওটাই ৰেডি হলো ছট পূজা চাবলে তো আমাৰ ওচৰতেই হয় ছট পূজা তললে নামি যাব লাগে তো ভাবিলো দুইটাকে লৈ যাওঁ অলপমান দেখাই আনো আৰু সেই কাৰণে নামি গৈ আছো তললে তো ছোৱালীজনী আমাৰ পিছত আছে তো আহি পালো এতিয়া ঘাট আৰু সববোৰ মানুহ আহিছে কিন্তু পূজা এতিয়া আৰম্ভ হোৱা নাই সবেই যা যোগাৰবোৰ কৰি আছে আৰু এটো এটা পুখুৰী হয় তো ইয়াতেই পূজা হয় আৰু আমাৰ ওচৰত আৰু এখন নদী আছে তো তাতেও হয় তাতে বহুত মানুহ হয় বহুত মানে ভিৰ লাগি থাকে তো তাতে যোৱা নাই অলপ দূৰ যাব লাগে সেই কাৰণে তো ইয়াতে আহিলো ইয়াতে বেছি মানুহ নহয় ওচৰা ওচৰি যিবিলাক থাকে হিয়তেই পূজা কৰে
আৰু পূজা আৰম্ভ হৈছে লাহে লাহে মানুহবিলাক পানীলৈ নামিছে আৰু এইটো পূজা হৈছে সূৰ্যটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে পানীত থাকিব আৰু অস্ত যোৱাৰ লগে লগে মানুহবিলাক পানীৰ পৰা উঠি আহে সূৰ্যটোক নমস্কাৰ কৰি থাকে সিমান দেৰি আৰু ৰাতিপুৱাও সেম হয় যেতিয়ালৈকে সূৰ্য নুঠে তেতিয়ালৈকে পানীতেই থাকে আৰু সূৰ্য উঠি অহাৰ লগে লগে আকৌ পানীৰ পৰা উঠি আহে তো এনেকুৱাই হয় পূজাটো সূৰ্যটো থকালৈকে পানীতেই থাকিব সূৰ্যক নমস্কাৰ কৰি আৰু এতিয়া চাওক সূৰ্যটো ডুবি গ'ল সেইকাৰণে চববোৰ মানুহ লাহে লাহে উঠি আহিছে তো ল'ৰা ছোৱালীকেইটাও আমনি পাইছে সেইকাৰণে আৰু আমিও পূজাৰ পৰা গুচি আহিলোঁ তো আমি তলত থাকোঁতে দেউতাকে ফোন কৰিলে যে তোমালোকে ক'ত আছা তো মই ক'লোঁ আমি তলতে আছোঁ পূজা চাবলৈ আহিছিলোঁ তো সিও ক'লে মই তলতে আছোঁ ব'লা একেলগে উঠোঁ পাহাৰ তো গোটেইকেইটা একেলগে দেউতাকৰ স্কুটিতে পাহাৰ উঠিলোঁ আৰু আহি ফ্ৰেছ ট্ৰেছ হৈ আমি দুয়োটাই চাহ খালোঁ সিহঁতক চিপছ কিনি দিছিলোঁ সিহঁতে চিপছ খাই আছে তো আমি দুয়োটাই বিস্কুটৰ লগত চাহ খালোঁ তাৰপিছত আজি ব্লগটো ইমানতে সমাপ্ত কৰোঁ আৰু এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই